নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহলক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৈছে তাজমহল ভাঙি তাৰ ঠাইত মন্দিৰ বনাব লাগে। তাজমহল ভাঙি তাৰ ঠাইত মন্দিৰ বনালে মই এবছৰৰ দৰমহা দান দিম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে, এই বুলি মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কগৰাকী আন এটা মন্তব্য কৈছে যদি পত্নী মমতাৰ স্মৃতিত তাজমহল বনাইছিল তেন্তে শাহজাহানে আকৌ কিয় তিনিবাৰ বিয়া পাতিছিল, তদন্তৰ দাবী কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আন এটা খবৰ হৈছে অসমৰ বিভিন্ন স্থানত নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। এই ধুমুহাৰ ফলত ৰহাৰ লগতে মৰিগাঁও অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। অসমৰ বিভিন্ন প্ৰান্তত মঙলবাৰে নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ পৰিলক্ষিত হৈছে। ইয়াৰ ফলত ৰহা আৰু মৰিগাঁৱৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে। বিশেষকৈ ধুমুহাই ৰহাৰ বগৰীগুৰি অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰিছে। বগৰীগুৰি ধুমুহাৰ ফলত তামোল গছ, নাৰিকল গছ আদি মানুহৰ ঘৰৰ ওপৰত পৰাৰ ফলত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে। ধুমুহাৰ ফলত কেইবাটাও বাসগৃহ ভাঙি পৰাৰ ফলত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ধুমুহাৰ মাজতেই বগৰীগুৰি অঞ্চলৰ কেইবাটাও পৰিয়ালে উজাগৰি নিশা কটাব লগা হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত IPL হৈছে। সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব গুৱাহাটীত IPL খেলখন। খেলৰ বাবে সকলো সাজু। ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ দুইখন টিমৰ মাজত খেল অনুষ্ঠিত কৰা হ'ব। ইয়াৰ বাবে আছে ৰাজস্থান ৰয়েলছৰ হৈ খেলিবলগীয়া অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। গতিকে স্বাভাৱিকতে গুৱাহাটীৰ খেলখনে বিশেষকৈ চৰ্চা লাভ কৰিছে অসমত। কিন্তু এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে খেলৰ মাজতে বিধি পতালি দিব নেকি বতৰে। বৰদাস্তিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী যে অনাগত 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কিছু কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে ঘণ্টা 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা বলাৰ সম্ভাৱনা আছে। তদুপৰি অহা 24 ঘণ্টাৰ ভিতৰত বৰাক উপত্যকাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে কেন্দ্ৰীয় বতৰ বিজ্ঞানে। ইয়াৰ মাজতে আজি হ'বলগীয়া IPL খেলখন কিদৰে অনুষ্ঠিত কৰা হ'ব তাৰ মাজতে দৰ্শকসকলৰ মাজত এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। আন এটা খবৰ হৈছে দুধনৈত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুধনৈৰ ফফলৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 2 সদস্য সহ 3জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন 2জন লোক। জানিব পৰা মতে গুৱাহাটীৰ পৰা মানকাছাৰ অভিমুখে গৈ থকা AS01 DX 2353 নম্বৰৰ 4চকীয়া হোৱাইট বাহনখন AS19C 3234 নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মৰাৰ পিছতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এটা খবৰ হৈছে অসম চুক্তিক লৈ বুধবাৰে অসম বিধানসভাত প্ৰশ্ন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰিছে অসম চুক্তিক লৈ বৰ্তমানৰ চৰকাৰখনে কি কৰিছে। অসম চুক্তিৰ 5 নম্বৰ আৰু 6 নম্বৰ দফা ৰূপায়ণৰ বাবে অসম চৰকাৰে কি পদক্ষেপ লৈছে। বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে অসম চুক্তি অনুসৰি গ্ৰহণ কৰা সময়সীমা পৰিৱৰ্তন কৰা হৈছে নেকি। 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শৱলী কেতিয়া ৰূপায়ণ কৰিব। মৌখিক প্ৰশ্নৰ উত্তৰৰ পিছত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিভাগীয় মন্ত্ৰী অতুল বৰাই দোষাৰোপ কৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক। অসম চুক্তি কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল আৰু কংগ্ৰেছ চৰকাৰে অসম চুক্তি ৰূপায়ণ নকৰিলে বুলি সদনত মন্ত্ৰী অতুল বৰাই উত্তৰ দিবলৈ চেষ্টা কৰোঁতেই বিৰোধী কংগ্ৰেছ জাঙুৰ খাই উঠিছে। বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে বৰ্তমানৰ চৰকাৰে কি পদক্ষেপ লৈছে বুলি প্ৰশ্ন কৰি
সদন উত্তাল কৰি তুলিছে বিভাগীয় মন্ত্ৰী অতুল বৰাই কয় যে বৰ্তমানৰ চৰকাৰে অসম চুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু 6 নম্বৰ দফাৰ ৰূপায়ণৰ বাবে গঠন কৰা কমিটিৰ ৰিপৰ্টৰ ওপৰতো পৰ্যালোচনা কৰি থকা হৈছে এই বিষয়ৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে প্ৰশ্ন কৰে অসম চুক্তি কৰাৰ পিছত অসম গণ পৰিষদে অসমৰ দুবাৰ চৰকাৰ কৰিছে একো নকৰিলে এতিয়াও বিজেপিৰ সৈতে অসম গণ পৰিষদৰ 7 বছৰে চৰকাৰত আছে কি কৰিছে অসম চুক্তি ৰূপায়ণৰ বাবে অসম গণ পৰিষদে জাকিৰ হুছেইন সিকদাৰৰ উত্তৰ দিছে অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী অতুল বৰাই কৈছে অসম চুক্তিৰ কথা কংগ্ৰেছে কলে এনে লাগে যেন ভোটৰ মুখত ৰাম নাম আন এটা খবৰ হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰৰ পিছতে ডোনাল্ড ট্ৰাম্পে জামিন পাইছে কিন্তু কিয় গ্ৰেপ্তাৰ কৰা হৈছে ডোনাল্ড ট্ৰাম্পক ফৌজদাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা ট্ৰাম্পে আদালতৰ পৰা ওলাই আহি দলীয় সমৰ্থকৰ আগত উদাত্ত ভাষণ দিছে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দি ডোনাল্ড ট্ৰাম্পে কলে সমগ্ৰ বিশ্বই আমাক হাঁহিছে ফৌজদাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা ট্ৰাম্পে আদালতৰ পৰা ওলাই আহি দলীয় সমৰ্থকৰ আগত উদাত্ত ভাষণ দিছে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে ডোনাল্ড ট্ৰাম্পে আৰু লগতে কৈছে সমগ্ৰ বিশ্বই আমাক হাঁহিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে 34টা গোচৰ ৰুজু হৈছিল প্ৰতিটো অভিযোগত 4 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড পৰৱৰ্তী খবৰটো হৈছে অসম বিধানসভাৰ মজিয়াত বুধবাৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মোবাইল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক দিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এক মৌখিক প্ৰশ্নৰ পৰিপূৰক উত্তৰ দি থকাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই হঠাতে অধ্যক্ষক সম্বোধন কৰি কলে অধ্যক্ষ মহোদয় সদনত সদস্যই মোবাইল ব্যৱহাৰ কৰিছে সদনত মোবাইল ব্যৱহাৰ কৰিব পাৰে নেকি মোবাইলত কথা পাতি আছে অখিল গগৈক উদ্দেশ্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই অভিযোগ কৰাত বিধায়ক অখিল গগৈয়ে বিৰোধিতা কৰে কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰুলিং দি কয় সদনত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে কোনো যুক্তি নিদিব সদনৰ কথাত মনোযোগ দিয়ক আজিৰ পৰা আপোনাক কৈছো আপুনি আজিৰ পৰা সদনত মোবাইল নানিব বুলি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিজেপিৰ সভাপতিক মাজনিশা চুচৰাই আনিলে আৰক্ষীয়ে এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ মাজনিশা হঠাৎ গ্ৰেপ্তাৰ হৈছে বিজেপিৰ সভাপতি প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে এইদৰে মাজনিশা নিজ বাসগৃহৰ পৰা বিজেপিৰ সভাপতিগৰাকীক আটক কৰা কাৰ্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে অহা 8 এপ্ৰিলত তেলেংগানাৰ ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই দিনাই তেলেংগানাৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব সমান্তৰালকৈ আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে নিশা হঠাৎ বিজেপিৰ সভাপতি তথা সাংসদ বন্দী সঞ্জয় কুমাৰক তেওঁৰ কৰিমন হৰস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছে সেই সময়ত তেওঁৰ গৃহত উপস্থিত আছিল বিজেপি কৰ্মীৰ লগতে তেওঁৰ সমৰ্থকসকল ফলত তেওঁলোকে আৰক্ষীক বাধা দিয়াৰ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ